কিবা এটা কাম কৰাৰ আগত আমি ভাবোঁ আনে কি ভাবিব মই কামটো কৰা দেখিলে আনে কি ক'ব আৰু এই স্বভাৱটোৰ কাৰণে আমি একো কৰিব নোৱাৰোঁ আমি নিজে একো ভাবিব নোৱাৰোঁ আপোনাক এটা কথা কওঁ সাপোজ আপুনি ৰেডিঅ' শুনি আছিল আপুনি ৰেডিঅ'টো আপোনাৰ মন নোহোৱা হ'লে বন্ধ কৰি থ'ব পাৰে টিভিটো আপুনি বন্ধ কৰি থ'ব পাৰে আপোনাৰ লেপটপটো আপুনি শ্বাট ডাউন কৰি থ'ব পাৰে কিন্তু মানুহৰ ক্ষেত্ৰত একো অপশ্যন নাই মানুহে যেতিয়াই মন যায় তেতিয়াই ক'ব যেতিয়াই মন যায় তেতিয়াই হাঁহিব সেইবুলি কি আপুনি নিজৰ কামখিনি বাদ দিব নেকি আপুনিতো বাদ দিব নোৱাৰে সৰুকৈ এটা কাহিনী কৈছোঁ এজন মানুহে তেওঁৰ পত্নীৰ সৈতে এঠাইত ফুৰিব গৈছিল তেওঁলোকৰ এটা মৰমৰ গাধ আছিল আৰু গাধটো তেওঁ লগত লৈ গৈ আছিল তেওঁলোকে খোজকাঢ়ি কাঢ়ি গৈ আছিল গৈ থাকোঁতে গাধটো পিঠি উঠা নাই তেওঁলোকে গাধটোৰ লগত খোজকাঢ়ি কাঢ়ি গৈ আছিল সেইফালৰ পৰা এজন মানুহ আহিল এজন মানুহে ক'লে কি মূৰ্খ মানুহ গাধটো লগত থাকোঁতে কোনে খোজকাঢ়ি কাঢ়ি যায় তেওঁলোকে ভাবিলে কথাটো সঁচা আৰু তেওঁলোক দুয়োজনে গাধৰ পিঠিত উঠিল তেনেকৈ গৈ থাকোঁতে আৰু এজন মানুহ আহিল মানুহজনে ক'লে কি নিৰ্দয় মানুহ গাধৰ পিঠিত দুজনকৈ উঠি লৈছে বেলেগ জীৱ জন্তুৰ কষ্টৰ মূল্য অকণো বুজি নাপায় তাৰপিছত তেওঁলোকে ভাবিলে এইটো কথা সঁচা তেওঁলোকে নামিল গাধৰ পৰা তাৰপিছত তেওঁ অকল নিজে উঠিল পত্নীক নুমাই দিছে তেওঁ নিজে উঠিল তাৰপিছত খোজকাঢ়ি কাঢ়ি গৈ আছে পত্নী খোজকাঢ়ি গৈ আছে তেওঁ গাধৰ পিঠি উঠি গৈ আছে এজন মানুহ আহি পেলাই ক'লে কি নিৰ্দয় মানুহ মৰমহীন মানুহ পত্নীক খোজকঢ়াই কঢ়াই লৈ গৈ আছে আৰু নিজে গাধৰ পিঠি উঠি গৈ আছে তেওঁ ভাবিলে এইটো কথাও সঁচা তাৰপিছত তেওঁ পত্নীক উঠাই দিলে গাধৰ পিঠিত তেওঁ খোজকাঢ়ি কাঢ়ি গৈ আছে গৈ থাকোঁতে আৰু এজন মানুহ আহিল মানুহজনে ক'লে কি তিৰোতা খেৰুৱা মানুহ পত্নীক উঠাই দিছে গাধৰ পিঠিত আৰু নিজে গৈছে খোজকাঢ়ি লাজ লাগিব লাগে তেওঁ ভাবিলে এইটো কথাও সঁচা এইবাৰ তেওঁ দুটা নামি পেলাই গাধটোক পিঠিত তুলি ল'লে পিঠিত তুলি লৈ তেওঁ গৈ আছে গৈ থাকোঁতে এজন মানুহে ক'লে কি পাগল মানুহ গাধ এটা থাকোঁতে কোনে গাধক পিঠি উঠাই লয় গাধৰ পিঠিত নিজে উঠিব ল'ব লাগে তেওঁলোকে ভাবিলে এইটো কথাও সঁচা তেওঁলোক কনফিউজ হৈ গ'ল কি কৰিব কি নকৰিব আৰু তেওঁলোকে আগৰ দৰে আটাইকেইটা খোজকাঢ়ি যাব ধৰিলে এই কাহিনীটোৰ পৰা আমি কি শিকিব পাৰোঁ এই কাহিনীটোৰ পৰা আমি এটা কথাই শিকিব পাৰোঁ নানা মুনিৰ নানা মন বহুত মানুহৰ বহুত মন ধানটোৰ প্ৰতি কণটো মানুহটোৰ প্ৰতি মনটো বুলি কথা এষাৰ আছে অৰ্থাৎ প্ৰত্যেক মানুহৰ মন বেলেগ বেলেগ আপোনাৰ কামটো কাৰোবাৰ ভাল লাগিবও পাৰে নালাগিবও পাৰে নানা মুনিৰ নানা মন বহুত মানুহৰ বহুত বেলেগ বেলেগ অপিনিয়ন আপোনাৰ কামটোত কোনোবাই ভাল বুলি ক'ব পাৰে কোনোবাই বেয়া বুলি ক'ব পাৰে তাত আপোনাৰ কি আহে যায় আপোনাৰ যদি কনফিডেঞ্চ আছে যে আপুনি একো বেয়া কৰা নাই তেন্তে আপুনি যে কামটো ষ্টাৰ্ট কৰাই এয়াই গল্ডেন চান্স ৱেইট নকৰিব মানুহৰ কথা নাভাবিব ক'ব দিয়ক ইটছ চিম্পল ক'ব দিয়ক